Good morning, everyone. एकदम रेड कलर ब्लश আজি নেক্সট ডে হয় আৰু আজি বতৰ কিবা এটা ভাল কমেন্ট দিছে বেলেগ দেখো হ্যাপি বার্থডে টু ইউ গুড মৰ্ণিং এভৰিৱান এতিয়া 6:30 বাজিলে আজি সানডে হয় আৰু মই জলদি উঠিলোঁ ভাবিলোঁ আজি সানডে ব্লগ এটা বনাওঁ কিন্তু কি বনাওঁ মই ভাবি পোৱা নাই মানে ক'তো তেনেকুৱা ফুৰিব যাবলগীয়াও নাই এতিয়া মানে অকণমান চেমিনাৰ বা এয়া এছাইনমেণ্টৰ অলপ হেডেকটো আছে ক'তনো ফুৰিব যাম সেইকাৰণে ক'তো সেনেকুৱা যাব লগা নাই তথাপিও যি কৰোঁ দিনটোৰ ভিতৰত সানডে সেইখিনি দেখাব ট্ৰাই কৰিম আৰু এনেই ৰাতিপুৱা খোজকাঢ়ি আছোঁ অকণমান আৰু ইয়াতে আমাৰ বহুত মানে পি জিটোত বহুতখিনি স্পেচ আছে তো ভাল আৰু একদম ঘৰৰ দৰে পৰিৱেশটো তো মৰ্ণিং উঠি পিনে এনেকুৱা অলপ মৰ্ণিং ৱাক কৰিব পাৰি আৰু তো বাকী আপোনালোকক দেখাই আছোঁ আজি ছানডেটো কিনো কৰোঁ আৰু ইয়াতে মই কৈ আছিলোঁ যে এই যে তেলটো মই মানে বনাই চাইছিলোঁ ঘৰত ইউটিউবত চাই বনাইছিলোঁ মিঠি গুটি জবা ফুল তেনেকৈ কিবা কিবি দি পিনে বনাইছিলোঁ কিবা ইম্প্ৰুভমেণ্ট পাওঁ নেকি মানে বহুতে কমেণ্টবিলাকো চাইছিলোঁ মই মানে যিটো ভিডিঅ' চাই বনাইছিলোঁ কিবা বোলে ইম্প্ৰুভমেণ্ট পাইছে কিন্তু মই তেনেকৈ একো ইম্প্ৰুভমেণ্ট পোৱা নাই কি ঠিক লাহে লাহে পাম চাগে সেইকাৰণে তথাপিও চাইছোঁ আৰু যদি কিবা ইম্প্ৰুভমেণ্ট পাওঁ মই আপোনালোককো জনাম আৰু এই ভিডিঅ'টো ছানডে আছিলে মই আপোনালোকক জনাইছোঁৱে কিন্তু মোৰ সেইদিনা একো ভিডিঅ' বনোৱা নহ'লে এনেই দুটামান ক্লিপ লৈ পিনে মই পাহৰি গ'লোঁ যে মই ভিডিঅ' বনাব লাগে তথাপি মই সেইকেইটাও ইয়াতে ইনক্লুড কৰি দিছোঁ কাৰণ নহ'লে ভিডিঅ'টো বহুত সৰু হৈ যাব যি কৰিছোঁ আৰু ছানডেত অকণমান হ'লেও সেইখিনি মই ইয়াতে দি দিছোঁ আৰু মোৰ ৰুমৰ খিৰিকীৰে ভিউটো বহুত বেছি ধুনীয়া আহে মই সকলোতে এটা নহয় এটা ক্লিপ দিওঁৱে আৰু এয়া বেবী আহিছিলে সেইদিনা তাই ক'ৰবাত ওলাই যাব সেইকাৰণে তাইক অকণমান চুমিয়ে ষ্টাইল কৰি দি আছিলে এইটো হেৰিটো ন সেন্দুৰৰ টাইপৰটো ডাইৰেক্ট লিপষ্টিক কৰিব তই সেইটোৱে লিপষ্টিক কৰি লগাইছা নেকি হেল্ল' এভৰিৱান আজি নেক্সট ডে হয় আৰু আজি বতৰটো বহুত বেছি ধুনীয়া কৰিছে বহুত ভাল লাগিছে কাৰণ ইমান গৰমত ক্লাছ কৰাটো মানে অসম্ভৱ হৈ যায় ইপিনে গালিও শুনি থাকিব লাগে লেকচাৰো শুনি থাকিব লাগে আমাৰতো গৰম লাগে তো আজি বাৰু ধুনীয়াকৈ বতৰটো হৈছে আৰু মই অলপ আগতে উঠিলোঁ বেছি টাইম হোৱা নাই এতিয়া 7টামান বাজিল আৰু 8টা বজাৰ কাৰণে কলেজত যাব ওলাবই লাগিব 8টা বজাত আজি আপোনালোকক বতৰটো দেখাই আছোঁ ৰ'ব সেইদিনা কলেজত যাব ওলাওঁতে মোৰ বেজটো ভাঙি থাকিলে কিবাকে ৰুমতে মেৰামতি কৰি লৈছোঁ তাৰপিছত আকৌ ভাঙি থাকিলে কিবা এটা ভাল কমেন্ট দিছে আমি গোটেইকেইটা ক্লাছমেটে একেলগে পি জিত খোৱা লোৱা কৰোঁ মানে এখন সৰুকৈ ডাইনিং টেবুল আছে ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ আমি সকলোবোৰ তাতে কৰোঁ মানে বাকী টাইমত লগ নাপালেও আমি মানে খোৱাৰ টাইমত গোটেইবিলাকে একেলগে লগ হ'মে আণ্টি
এতিয়া আমাক দিছে ব্ৰেক টাইম আৰু যাবই লাগিল 1 ঘণ্টা ব্ৰেক টাইম দিছে তাৰ পিছত আৰু ক্লাছ ষ্টাৰ্ট হ'ব হাই গাইজ আজি আমাৰ পিজিৰ অ'নাৰ মানে আংকলজনৰ বাৰ্থডে হয় চ' আমাক আজি পাৰ্টি দিছে মটন দিছে আৰু মাছ কৈ মটন দিছে আপুনি বইল কৰি থৈছে নে এয়া এইজনী আমাৰ আণ্টিজনী ধুনীয়া ধুনীয়াকৈ বনাই খুৱাই আৰু এয়া মটন আৰু এইটো কি মাছৰ টেঙা বনাব মাছখিনি হ'বই আৰু ন ভাজাটো হ'লে একদম আজি স্পেচিয়েল খানা না আণ্টি কাৰ বাৰ্থডে আণ্টি কৈ দিয়কচোন হিৰেন মজুমদাৰ কলপাতত খাম এয়া মাছ কি আগলতি কলৰ পাত লৰে চৰে তাতে বহি আমি ভাত খাম এই আজি আমাক কলপাতত খুৱাব ভাত চালাড এয়া চালাড বনাব আণ্টিয়ে আৰু এইটো কি পটল বাহ এইটো পুৰা একদম আমাৰ ধুনীয়া খানা মটন আণ্টি আনিছে পটল আমি খাওঁ আপোনালোকে চাওক ধুনীয়া আগতে মই কি কৈছো জানা প্ৰথমতে খোৱা প্ৰথমতে নমাই দিয়া Happy birthday to you. Happy birthday to you. Happy birthday.